কবিতাৰ শিৰোনাম ধূলিৰে ঢাক খোৱা স্বদেশৰ বুকু। কবি যাদৱ চন্দ্ৰ শৰ্মা। কেইবাটাও বহাগ পাৰ হৈ গ'ল, এইখন স্বদেশৰ বুকুৱেদি। তথাপি স্বদেশৰ বুকু ধূলিৰে ঢাক খাই ৰ'ল। এতিয়া নীৰৱ কিয় বন্ধু? মুখ আৰু চকুত আঙুলি দি এতিয়া ক'ত লুকাব খুজিছা? এতিয়া সময় সলনি হ'ল। স্বদেশৰ জনতাৰ চকু এতিয়া কেনেকৈ বান্ধি ৰাখিবা? কথাৰে আৰু ৰাইজক কিমান ঠগিবা? এতিয়া স্বদেশৰ চৌদিশে পোহৰৰ খেলা। সেয়েহে তোমালোকে লুকাবলৈ আন্ধাৰ ক'ত পাবা? বহাগ আহিলেই তোমালোকে দিয়া প্ৰতিশ্ৰুতিবোৰে এতিয়া জনতাৰ বুকু হাত নেপেলায়। এতিয়া তোমালোকে দিয়া প্ৰতিশ্ৰুতিবোৰ একুৰা জুই হৈ তোমালোককে খেদি উঠিব।